নমস্কাৰ, কি খবৰ আপোনালোকৰ? মই দীপিকা আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মোৰ ইউটিউবটো খোলা বেছি দিন হোৱা নাই আৰু গোটেইখন দিয়াচোন। এয়া মই কাটি আছোঁ এতিয়া উৰহি। আমি পাকঘৰত এয়া হৈছে ইয়াত দাইল বনাই আছোঁ চৰুটোত। তাৰপিছত মানে আজি গেছ নাই, সেইটো কাৰণে জুইত বনাব লগা হৈছে। বস্তু এটা দেখাম দেই আপোনালোকক। পুৰা বতৰটো ডাৱৰীয়া, চোতালখন পুৰা তিতি আছে। আৰু এয়া হৈছে ড্ৰেগন ফুল আৰু আছে এয়া হৈছে নাৰ্জী ফুল। বহুত ধুনীয়া ডাঙৰকৈ ফুলি আছে। আৰু এইফালে আছে মানি প্লেণ্ট। দেখিয়ে কিবা ভাল লাগে ন, ধুনীয়া ফুলি আছে। ড্ৰেগন একদম দেখিবলৈ ড্ৰেগনটো কালাৰটো যেনেকুৱা সেনেকুৱা কালাৰটো। আৰু পাতটো দেখিছে নাই? পাতটো একেই অলপ, খালি এইটো ফুল হয়।